নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জোনালী বড়ো অন্য এটা ভিডিঅ'লৈ আকৌ আহিছোঁ আপোনালোকৰ মাজত। ইফালে দেখিছেনে, আজি বিচনা উঠাই পূৰা ৰুমটো খেলি মেলি কৰিছোঁ। যিহেতু ইটো ৰুম পূৰা খালী কৰিব লাগিব, ইফালে বস্তু দি ভৰ্তি, আৰু ইফালে ইটো ৰুম দেখুৱাই আছোঁ আপোনালোকক। ইটো ৰুমৰ পূৰা বস্তু দি ভৰ্তি হৈ আছে। গোটেই ৰুমৰ বস্তু আনি ইয়াতে থৈছোঁ সেইকাৰণে। আৰু বিচনাখনো আমাৰ এখেতে খুলি আছে, বিচনাখনো সিটো ৰুমতে ৰখা হ'ব। এইবাৰ আমাৰ এখেতে ফ্ৰিজটো চাফা কৰিব ধৰিছে, আৰু ফ্ৰিজটো চাফা কৰি ছাইডতে ৰাখি দিম। আমাৰ এখেতক মই আজি ভিডিঅ' কৰি আছোঁ, যিহেতু বহুত কাম কৰিছে সেইকাৰণে ভিডিঅ' কৰিছোঁ। আৰু ইফালে ৰুমটো চাফ চিকুণ হৈ যোৱাৰ পিছত এখন কাৰ্পেট পাৰি দিছে আমাৰ এখেতে, আৰু ইয়াৰ ওপৰত বিচনা চাদৰ এখন পাৰি দিম খুব ধুনীয়াকৈ। আৰু নামতিবোৰ আহিলে ইয়াতে বহিবলৈ দিম। আজি নাম ৰখা কাৰণটো হৈছে, আজি মোৰ দ্বিতীয় সন্তানটোৰ আজি 1 মাহ হ'ব, মোৰ বেবীটোৰ, সেইকাৰণে সৰুকৈ এটা নাম ৰাখিছোঁ। বন্ধু বান্ধৱীসকল দেখিছেনে আপোনালোকে, নামতিবোৰে আহি ধুনীয়াকৈ নাম গাবলৈ কাৰণে ধুনীয়াকৈ থাপনাখন পাতি লৈছে। এইফালে খুব ধুনীয়াকৈ বহি লৈছে নামতিবোৰে। বন্ধু বান্ধৱীসকল, নাম চেঞ্জ হোৱাৰ পিছত কিছুমান নিয়ম কৰি আছে, আৰু ইয়াৰ আগতো কিছুমান নিয়ম কৰি উঠিছে। আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো মই দেখুৱাব নোৱাৰিলোঁ আপোনালোকক। নাম চেঞ্জ হোৱাৰ পিছত ৰাতি অলপ খোৱা লোৱা কৰি ল'লোঁ। আৰু ইফালে যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল পাইছে, এটা লাইক কৰিব।